আজি এজন জ্যোতিষীজনে মোক ক'লে যে কোনোবা গৰীবক 50 টকা দান দিবা তোমাৰ ভাল হ'ব। সো এইটো 50 টকা আৰু এইটো মই দান কৰিলোঁ কাৰণ গৰীব। সো এতিয়া যাম আমি ধুবুৰী মামাহঁতৰ ঘৰত আৰু বহুত দিনৰ পৰা যোৱা নাই, বহুত দিন মানে 1 বছৰ হ'ল চাগে। আহি গ'ল আমাৰ বদমাছ, এতিয়া আহি গ'ল। কোৱা তোমাৰ নাম কি? গুড বয়। তো আমি আজি যাম, আমি আজি যাম মামা তাতি গৈ কি কৰিম, কাম কৰিম। গুড বয়। তো এতিয়া ওলাই যাওঁ। পাৰা কি তো পাৰা ট্ৰেইন আহিব, ভয় খাবা নেকি? অলপ অলপ চাৰিআলি পালো। ক'ত পাই গ'লো? মামা ঘৰত পাই গ'লো। এতিয়া অকণমান চাহ খাওঁ, তাৰপিছত দেখা যাওক কি হয় কি হয়। চাহ পার্টি চলি আছে। চাৰ লগত মোৰ বাংলাদেশ ক'বাত কলিয়ে হইল না না বাদ দাও তোমরা কোন